নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰীতি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটা ৰেচিপিৰ সৈতে। আহকচোন চাওঁ বন্ধু বান্ধৱীসকল, আমি ৰেচিপিটো কেনেকৈ বনাওঁনো। তো বন্ধু বান্ধৱীসকল, মই আজি ৰেচিপিটো বনাম জাতিলাও বাকলি আৰু আলু। জাতিলাও বাকলিখিনি আলুখিনি মই কাটি লৈছোঁ। তো এয়া মোৰ চব্জি কাটি ৰেডি হৈ গ'ল। এফালে মই কেৰাহী পাতি থৈয়ে দিছিলোঁ, কেৰাহী তেলো গৰম হৈ গ'ল। এতিয়া ইয়াত দি দিম মই পিঁয়াজখিনি। পিঁয়াজখিনি মই অকণমান লৰাই দিম। তাৰপৰা দি দিম মই এয়া কাটি থোৱা জলকীয়াকেইটা। পিঁয়াজখিনি অকণমান ৰং এটা আহিবলৈ দিব লাগিব। এতিয়া ইয়াত দি দিম মই এয়া আদা নহৰুখিনি। আপোনালোকে বাৰু জাতিলাও বাকলি কেতিয়াবা বনাই খাইছেনে? যদি খোৱা নাই এদিন খাই চাবচোন, এনেদৰে বনায়। এতিয়া মই দিলোঁ এয়া আলু। তাৰপৰা দিম এয়া কাটি থোৱা জাতিলাও বাকলিখিনি। এই ৰেচিপিটো বনাবলৈ তেনেই সহজ। যদি আপোনালোকে খোৱা নাই কেতিয়াবা বনাই খাই চাবচোন। এতিয়া ইয়াত মই দিম এয়া সোৱাদ অনুসৰি নিমখ, তাৰপৰা এয়া হালধি গুড়ি। আকৌ ইয়াত এবাৰ ধুনীয়াকৈ মিক্স কৰি দিম লুটিয়াই। এতিয়া আকৌ ধুনীয়াকৈ ঢাকন লগাই সিজিবলৈ দিম। এয়া মোৰ ভাজি প্ৰায় হ'লেই আৰু নমাব পৰাই হৈ গ'ল। সেয়া মোৰ ৰেচিপি হৈ গ'ল। তো ৰেচিপিটো চাই কেনেকুৱা পালে, যদি ভাল লাগিলে লাইক এটা কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। তো আন এটা ভিডিঅ'তে লগ পাম। বাই বাই।